আমাৰ এই ক্ষণবোৰ প্ৰাপ্তি নিৰাঞ্চী এণ্ড মা চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ কলিজাই হেনো ফু যাব, গতিকে মইনো মাকজনী হৈ পিনে তাইৰ এই আশাটো কেনেকৈ পূৰণ নকৰাকৈ থাকোঁ, সেইবাবে তাইক এনেদৰে ৰেডি কৰি আছোঁ। চাওকচোন আজি আমি ক'লৈ গৈ আছোঁ। ফুফু আহিছা, ভাল লাগিছে আহিছেনে? ক'ত আহিম বুলি কৈছিলা মা তুমি? তুমি কৈ দিয়াচোন, তুমি ক'ত আহিছা? আজি কলিজাক প্ৰথমবাৰৰ বাবে অকলে ৰাস্তাত এনেদৰে খোজকাঢ়িব মই এৰি দিছোঁ। প্ৰথমতে কিন্তু গাড়ী মটৰবোৰ মই চাই লৈছোঁ, য'ত গাড়ী মটৰবোৰ নাই তাত মই এনেদৰে তাইক খোজকাঢ়িব এৰি দিছোঁ। এইখন আমাৰ বৰিহাটৰ সাপ্তাহিক বজাৰ। প্ৰত্যেক বৃহস্পতিবাৰে এই বজাৰখন বহে। বজাৰখন ডাঙৰেই হয়, কিন্তু মই যিহেতুকে কলিজাক লগত লৈ আহিছোঁ, মানুহৰ সমাগমো অকণমান বেছি, সেইবাবে বেছি ভিতৰলৈ মই সোমাই যোৱা নাই। এয়া বিশাল আকাশৰ তলত হেঙুলীয়া সূৰ্যৰ কিৰণত মোৰ কলিজা কামৰাংগাৰ মিনি ষ্টেডিয়ামত। সদায় ল'ৰাবোৰে ইয়াত খেল খেলি থাকে, আজি কোনো নাই। সেইবাবে ষ্টেডিয়ামখন যেন তাইৰ হৈ পৰিছে। তাই গোটেই ষ্টেডিয়ামখন এনেদৰে খোজকাঢ়ি ফুৰিছে। কলিজাই যেতিয়া আজি ফুৰিব ইচ্ছা কৰিছিলে, তেতিয়া মই তাইক এনেদৰে ওলাই লৈ আহিছিলোঁ। এইটো ডাঙৰ কথা নহয় যে মই তাইক ক'লৈ লৈ গৈছোঁ, মই তাইক ওচৰতে আনিছোঁ, কিন্তু এডোখৰ ভাল ঠাইলৈকে লৈ আহিছোঁ। কলিজাৰ এইটো এটা সৰু ইচ্ছা আছিল, কিন্তু এইটো পূৰণ হোৱাত তাই যে কিমান ফূৰ্তি পাইছিলে। মই আমাৰ কলিজাৰ সৰু সৰু ইচ্ছাবোৰক সদায় সন্মান জনাওঁ, সন্মতি দিওঁ, কাৰণ আজি যদি আমি তাইক ইচ্ছাবোৰক গুৰুত্ব নিদিওঁ, ভৱিষ্যতে তাইৰ পৰা আমি কেনেদৰে আশা কৰিম যে তাই আমাৰ ইচ্ছাবোৰক গুৰুত্ব দিয়ক, সন্মান জনাওক। এজন শিশুৰ এইটোৱেতো প্ৰথম পদক্ষেপ মানুহ হোৱাৰ, আৰু আমি মাক দেউতাকবোৰৰ ইয়াতে বহুত দায়িত্ব থাকে। মই বহুত শিশুৱেই লগ পাইছোঁ, যিয়ে নিজৰ মাক দেউতাকৰ পৰা অলপ মৰমৰ অভাৱত, অলপ সময়ৰ অভাৱত ডিপ্ৰেশ্যনলৈ গুচি গৈছে। সকলো শিশুৱে মাক দেউতাকৰ পৰা সময় বিচাৰে। আমি যদি সিহঁতক অলপ সময়েই দিব নোৱাৰোঁ, টকা পইচানো ঘটি আমি কি কৰিম? কাৰ বাবে আমি টকা পইচাবোৰ ঘটিছোঁ? আমি আমাৰ সন্তানৰ বাবে নহয় জানো? গতিকে সিহঁতক আমি আমাৰ পৰা অলপ সময় দি সিহঁতক সুখী কৰিব নোৱাৰোঁনে? আমি আমাৰ সন্তানক সুখী কৰিবৰ বাবে আমি যে একেবাৰে দামী ৰেষ্টুৰেণ্ট এখনলৈ নি সিহঁতক কিবা খুৱাব লাগিব, তাৰ কোনো কথা নাই। এডোখৰ মুকলি ঠাইলৈ লৈ গৈ সিহঁতৰ লগত যদি অলপ আমি খেলোঁ, সিহঁতকো খেলিব দিওঁ, তাতেই সিহঁত সুখী হৈ পৰে। আমি দুয়ো এনেদৰে সময় কটাই ঘৰলৈ উভতি আহিলোঁ। ৰাস্তাটোত তাই মোক কিবা কিবি সুধি আহি আছে, আৰু ময়ো তাইৰ উত্তৰ দি আহি আছোঁ। আপোনালোকৰ আজিৰ আমাৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন। যদি ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল।